নমস্কাৰ HV ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকিব। বান্ধৱীসকল, SSB ফালৰ পৰা কনষ্টেবলৰ ট্ৰেডমেনৰ পোষ্ট ওলাইছে। আপোনালোকে অনলাইন কৰিব পাৰিব আজিৰ পৰাই। ইতিমধ্যে অনলাইন ষ্টাৰ্ট হৈ গৈছে। কেনেকৈ কৰিব পাৰিব সেইটো দেখুৱাই দিম আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। কনষ্টেবল আপোনালোকৰ ট্ৰেডমেনৰ কনষ্টেবল কাৰ্পেণ্টাৰ, কনষ্টেবল ব্লেকস্মিথ, ড্ৰাইভাৰ, ট্ৰেইলাৰ, গ্ৰেণ্ডাৰ, কোবলাৰ, ভেটেনাৰী, পেইণ্টাৰ, ৱাছাৰমেন, মেল, বাৰ্বাৰ, চাফাইৱালা আৰু কুক আছে, কুক ফিমেলৰো আছে আৰু ৱাটাৰ কেৰিয়াৰ মেলৰ আছে। টোটেল আপোনালোকৰ পোষ্ট আছে 543টা পোষ্ট আছে আৰু চেলাৰী ভালেই দিয়া আছে আপোনালোকৰ 21,700 পৰা 69,100লৈকে দিয়া আছে। আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব। ড্ৰাইভাৰ পোষ্টৰ কাৰণে মেট্ৰিক পাছ, লগতে আপোনালোকৰ হেভি ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু ভেটেনাৰীৰ কাৰণে মেট্ৰিকুলেশ্যন হ'লে হ'ব আৰু ছায়েন্স ষ্ট্ৰীম ছাবজেক্টত থাকিব লাগিব। আৰু 1 ইয়াৰৰ কাৰণে ভেটেনাৰী আপোনালোকৰ হস্পিটেল এনিমেল ভেটেনাৰীৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু কাৰ্পেণ্টাৰ, ব্লেকস্মিথ, পেইণ্টাৰ তাৰ কাৰণেও আপোনালোকৰ মেট্ৰিক পাছ লগতে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ট্ৰেডত আৰু 1 ইয়াৰৰ চাৰ্টিফিকেট লাগিব ITIৰ কাৰণে আৰু 2 ইয়াৰ ডিপ্ল'মা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা থাকিব লাগিব ট্ৰেডৰ। আৰু এজ লিমিট আপোনালোকৰ 21ৰ পৰা 27লৈকে দিয়া আছে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে। আৰু ভেটেনাৰীৰ কাৰণে দিয়া আছে 25লৈকে 18ৰ পৰা আৰু কাৰ্পেণ্টাৰ ব্লেকস্মিথত 18ৰ পৰা 25লৈকে আৰু কনষ্টেবল ৱাছাৰমেন, বাৰ্বাৰ, চাফাইৱালা, টেইলৰ, গ্ৰেণ্ডাৰ, কোবলাৰ আৰু কুক, ৱাটাৰ কেৰিয়াৰ এইবিলাকতো আপোনালোকৰ 18ৰ পৰা 23 বছৰলৈকে দিয়া আছে আৰু মেট্ৰিক পাছ লগতে 1 ইয়াৰৰ চাৰ্টিফিকেট লাগিব ITIৰ আৰু 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰেচপেক্টিভ ট্ৰেডত। আৰু ডেট অফ বাৰ্থ আপোনালোকৰ এজ লিমিটটো দিয়া আছে। SC ST হ'লে 5 ইয়াৰ্ছ, OBC 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেন 3 ইয়াৰ্ছ, বাকীখিনি চাই ল'ব। আৰু মেইন কথাটো হ'ল চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আপোনালোকে তলৰ পিনে গৈ থাকিব, ইয়াতে দেখা হ'ব। ইয়াতে লেখা আছে চিলেকশ্যন প্ৰচেছত আপোনালোকৰ প্ৰথম হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET PST হ'ব। তাত আপোনালোকৰ মেল কেণ্ডিডেটে আপোনালোকৰ 4,800 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটছত আৰু ফিমেল কেণ্ডিডেট 2.4 কিলোমিটাৰ ৰানিং কৰিব লাগিব। মিনিটত আৰু PST PET কেণ্ডিডেট কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব। সেইটো ৰিটেন এক্সাম আপোনালোকৰ CBT হ'ব। তাত আপোনালোকৰ 100 মাৰ্ক থাকিব। তাৰপিছত ডকুমেণ্ট হ'ব আৰু স্কিল টেষ্ট হ'ব আৰু মেডিকেল টেষ্ট হ'ব। এইকেইটা আপোনালোকৰ
চিলেবাছ আপোনালোকৰ এক্সাম হ'ব আৰু হাইটটো আপোনালোকৰ দিয়ে আছে অল কেণ্ডিডেট বিলংছ টু 170 চেণ্টিমিটাৰ হ'ব আৰু আমাৰ অসমৰ কাৰণে আছে 165 হ'লে হ'ব আৰু গোৰ্খা কেণ্ডিডেট আৰু ছিকিম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা এইবিলাকৰ কাৰণে 162 আৰু চিডুল ট্ৰাইব হ'লে আপোনাৰ 160 হ'লে হ'ব চেজটো আপোনালোকৰ 80 আছে এইবিলাকে আছে আপোনালোকে চাই ল'ব এডভাৰটাইজমেণ্টটো মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব আৰু লাষ্ট ডেটটো দিয়া আছে 18 তাৰিখ জুনৰ তেতিয়ালৈকে আপোনালোকে অনলাইনটো কৰি ল'ব নিজেই আপোনালোকে কৰিব পাৰিব কেনেকৈ কৰিব এই ভিডিঅ'টো যদি লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মই ভিডিঅ'টো পাৰিলে চেষ্টা কৰি দি দিম আৰু ডিছক্ৰিপশ্যনত দি দিম লিংকটো আপোনালোকে এই ন'টিফিকেশ্যন চাই ল'ব আজি ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণেও বেল আইকনটো প্ৰেছ কৰি থৈ দিব ধন্যবাদ